প্ৰথম খণ্ডত আপোনালোকে দেখা পাইছিল যে মই দীপ আৰু ভাস্কৰে লগ লাগি এটা খানা খাব গৈছিল, কিন্তু দীপে গাহৰি খোৱা হৈছিল আৰু ভাস্কৰে হাঁহ। সেইকাৰণে দুয়োটাৰ নাটক দেখা পাই মই খানাৰ পইচাটো লৈ গৈ নিজে হোটেলত হাঁহ আৰু গাহৰি দুয়োটাই খাইছিলোঁ, কিন্তু ৰিয়েলিটিটো অলপ বেলেগ। তেন্তে ব'লকচোন চাওঁ কি হ'ল তাৰ পাছত। Yeah. Came at 17. Damn. Give me my money. Give me my money. কি যি সপোন দেখা পাওঁ। তেতিয়া দেখা সপোনটো সঁচাই হয় নেকি? সিহঁতৰ সিদিনাখনে পইচাটো দিবা নহয়। মইনো আৰু কি কৰিম? এটাই খাই গাহৰি, এটাই খাই হাঁহ, দুটাকে শুই কৰিবাতো নৰা একেলগে। অকল যে মই খাই দিলোঁ পইচাটো শেষ গ'ল এতিয়া। নাই এইটো সপোন সঁচা হ'লে কথাটো বেয়া হ'ব, মোৰ সন্মান নোহোৱা হৈ যাব। কালি আমাৰ ঘৰত কাজ আছে নহয়, দিব ফোন কৰচোন। হেল্ল'। দীপ, এইয়া আজি আমাৰ ঘৰত খানা এটা আছিলে, আহিবি নেকি? নাই ভাই, মানে আৰু কিবা মোবাইলটো কিবা হৈছে কাৰণে ব্লক কৰা নহৈছে, আমাৰ ব্লক কৰা নাইতো। তই আজি বঢ়িয়াকৈ খানাটো খাই যাবি, আৰু সিদিনাখনে কথাকে ধৰি নাখিবি তই। সিদিনাখন আৰু কিবা এটা সোধা আৰু তই আৰু ধৰি নাখিবি। তই আজি বঢ়িয়াকৈ খানা বহুত বস্তু দি আছে দে তাতে। অসমীয়া আলুগুটি ভাজা, দালি, মাটিৰ দালি আছে, তাৰপিছত ভাত আৰু কিবা কিবি আছে। মাংসটো নাই বাৰু, মাছ আছে, খাম মাছে, বঢ়িয়া ডাঙৰ ডাঙৰ মাছৰ পিচ আছে। নাই মাংস খাব নালাগে, গম পাইছে নাই? সদায় মাংস খাই বেয়া। এই ভাই মাংসহে লাগে নেকি? তো উঠে একো নহয়, মাছে ভাল খাবি। সিদিনাখনে কথা আৰু কিয় হৈছে? সিদিনাখনে মই হাঁহ খোৱা গাহৰি খোৱাটো বেলেগ কথা। আজি তই মাছটো খাবি, একো নহয় দে। নাখা নেকি? দে হ'ব দে। বেয়া যাওঁচোন, দিবাতক লোক নাপেলিয়ে হ'লা। আজি পুৱা দেখা পোৱা সপোনটো সঁচা হয় নেকি? যাৱাই ভাল হ'ব, মই ইয়াৰ পৰা যাওঁ। খাই যোৱা খানা, খাই যোৱা খানা, খানা আজি গাহৰি কালি হাঁহ, সদায় খানা। আজি গাহৰি কালি হাঁহ, সদায় খানা। খানা আজি খানা কালি খানা, আজি খানা ঐ কালি খানা। এহেঁত খানা খাবা নাহিলে দেখোন এটাও। ধুনীয়াকৈ মাতিছিলোঁ আহিব লাগে, নাহিলে। এইয়া এনে এইফালে যাওঁ ৰচোন, কিবা বহুত দিন যাওঁ নাই। এই ভাইদা কি ক'ম, এই আৰু তাতে বহি পেলাই ভালকৈ কথাখিনি কোৱাচোন। কথাটো কি হ'ল জানে? সিদিনাখনে সিহঁতে ঘূৰি খানা খাবলৈ আমি গোটেইকেইটাই খানা খোৱাৰ পিছত এইয়া এটাই দীপে খাই গাহৰি,
ভাস্কৰে খাই মই এতিয়া কোনটো মেনেজ কৰিম শেষত যায় পইচাটো লৈ পেলাই মই হোটেলত গ'লোঁ লৈ পেলাই মই গাহৰিও খাবলৈ ভাবিলোঁ আৰু হাঁহো খাম বুলি ভাবিলোঁ খাওঁতেতো মই ককা আইতাক দেখা পালোঁ এটা বুঢ়া ককা আইতাক দেখা পেলাই মোৰ তাৰপিছত ককা আইতাক খোৱাৰ পিছত পইচা এতিয়া দিবলৈ পইচা নাপাওঁ হোটেলৰ মানুহ তাৰপিছত হোটেলৰ মানুহে গালি পাৰিলে ককা আইতাকেইটাক তাৰপিছত মোৰো বেয়া লাগি পেলাই মোৰ সেই তোলা পইচাকেইটাকে দিলোঁ সেইফালে ময়ো অলপ কিবা খাই পেলাই আহিলোঁ আহি পেলাই পইচাকেইটাহে গ'ল এতিয়া মোৰ পইচা অসুবিধা হৈছে কিনকে দিম সিহঁতক ভাবচোন শেষত যায় মই এতিয়া সিহঁতক মই বাৰু হেৰি কৰা নাই ঠগোৱা নাই কিন্তু হ'লেও সিহঁতে ভাবছি মই হেৰি কৰা কিন্তু এইটো কথা ক'লে সিহঁতে বিশ্বাস নকৰিব বুজি সেইকাৰণে তোক ক'লো তই যদি সিহঁতৰ লগ পাত কথাটো কবি হে কি কৰিম এতিয়া বেয়া লাগি পেলাই দিলোঁ আৰু তই বাৰু ভালে কৈছা দিয়া মই লগ পালি বাৰু সিহঁতক কম হৈছে নেকি দিয়া মই এতিয়া যাই থাকোঁ হে আমার ঘৰত আছে খানা ও ভাই জলদি আমার ঘৰত আছে খানা আজি নাই গাহৰি আজি নাই হাঁহ